নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। নিশ্চয় সকলোৱে ভালে আছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ এখন সৰু দোকান আছে, তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দিনটো এতিয়া 3টা চাৰে 3টাই হৈ গ'ল ভিডিঅ'টো আৰম্ভ কৰা। ৰাতিপুৱা কৰিম কৰা হোৱা নাই। এতিয়া ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। ভিডিঅ' কৰি মোৰ ভাল লাগে আৰু লগতে মোৰ দোকানখন অলপ দিন মই অহা নাছিলোঁ, সেইকাৰণে মোৰ অলপ মানুহবিলাক কমি গৈছে। আকৌ মই আহিছোঁ। মোক যিসকলে ওচৰৰ চিনি পাইছে মোৰ দোকানলৈ নিশ্চয় আকৌ আহিব, এইটো কথাও লগতে ক'লোঁ। আৰু আজি মই দোকানত আচলতে অলপ চফা তফা কৰি থাকোঁতে অলপ টাইম লাগিলে, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। এতিয়া ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ আৰু আপোনালোককো দেখাওঁ কি কৰি আছোঁ। যিহেতু মোৰ দোকানত সৰুকৈ কৈছোঁৱেই চাহৰ দোকানেই হয়, ইয়াতে মই মিঠাই চাহ বিক্ৰী কৰোঁ। আপোনালোকে ভাল পালে নিশ্চয় আহিব। মোৰ আগৰ মানুহখিনি সকলোৱে মোক ভাল বুলিয়ে কয়, এতিয়া কি নাজানো আৰু কৈছোঁ আৰু বেয়া হ'লেও ভাল হ'লেও বেয়া নাপাব। আৰু মোৰ আৰু এটা কথা কৈ থওঁ, সেইখিনিতে মোক যদি আপোনালোকে ভিডিঅ' কৰা কিবা ভুল দেখিছে, কিবা বেয়া হৈছে, তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব বেয়া হৈছে বুলি। মই বেয়া নাপাওঁ, যিহেতু মানুহে তেতিয়াহে শুদ্ধ হয়। যিটো কথা আনে দেখুৱাই দিলে মই হয়তো ভুলখিনি শুধৰাব পাৰিম। সেইকাৰণে ভাবিছোঁ আপোনালোকে মোক কমেণ্ট কৰিব। এয়া চাওক, মই এনেই অকণমান বাহিৰ ফালে দেখুৱাই দিছোঁ। এয়া মোৰ গেছটো দেখাইছোঁ আৰু এনেকৈ মুকলিতে ৰাখিছোঁ বৰ্তমান। এয়া মই এতিয়া দোকানত মই অলপ পাছত কি কৰি আছোঁ দেখাই আছোঁ, আপোনালোকে চাই থাকে। এতিয়া মই চিঙৰা কেইটামান পুৰিম, আপোনালোকে চাই থাকক। মই তেল কেৰাহী পাতি থৈছোঁ, তেল গৰম হৈ গৈছে। অকল মই চিঙৰাকেইটাই নহয়, স্পাইল পটেটো বনাম। আপোনালোকক সময় হয়নে নহয় নাজানো দেখাবলৈ, আহিব খাবলৈ। এয়া চাওক, চিঙৰাকেইটা মই তেলত গৰম তেলত দি দিছোঁ। গেছটো অলপ কমাই দিলোঁ, তেলটো বেছি গৰম হোৱাৰ কাৰণে। এয়া বেছি টাইম নালাগে, 15 মিনিটমান লাগিব। মই আলুকণ বনাইছোঁ। এয়া চাওক, বেছি টাইম নালাগে আৰু এয়া কাঢ়িলোৱে হৈ গ'ল। ইমানকেইটাই দেখাব পাৰিছোঁ, এইখিনি বিক্ৰী হৈ গ'ল। মই অকল চিঙৰাই নহয়, আপোনাৰ মই মিঠাইখিনি মই নিজেই বনাওঁ, চাহৰ লগত বেচা। মোৰ মিঠাই যদি আপোনালোকে আগত খাইছে তেতিয়াহ'লে জানি, যিসকলেও নাই খোৱা সেয়ে আহিব। মোৰ মিঠাইখিনি বনাওঁ। এতিয়া বৰ্তমান স্পাইল পটেটো 3 মাহমান হ'ল স্পাইল পটেটো আৰম্ভ কৰিছোঁ। আপোনালোকে আহিব বুলি বহুত আশা কৰিলোঁ। মিঠাই লাগিলেও অৰ্ডাৰ কৰিব পাৰিব ওচৰখিনি মানুহে দেই। এতিয়া আমি ঘৰলৈ যামগৈ, ইয়াতে শেষ কৰিম। চাওক, আমাৰ চাৰিআলিটো চাওক। মোক চিনি পোৱাসকলে, আমাৰ ওচৰসকলে নিশ্চয় আহিব বুলি আশা ৰাখিছোঁ। দেহা হ'ল নেকি তোমাৰ? আমি যাম এতিয়া। দেহা আমি যাওঁ আকৌ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম। নেক্সট ব্লগত লগ পাম। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।